ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চুকিয়া পথাৰৰ গাঁৱৰ পৰা পিষ্টলসহ এজন লোকক আটক। আছাম ৰাইফলছ আৰু গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ যুটীয়া অভিযানত আটক কৰে যুৱকজনক। যুৱকজন কিছুদিন আগতে সৰুপথাৰ ইকৰাণীৰ এটা পেট্ৰল পাম্পত যোৱা ডকাইতি ঘটনাৰ লগত জড়িত আছিল বুলি জানিব দিয়ে আৰক্ষীয়ে। যুৱকজন উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত জয়াপথাৰৰ নৱকান্ত বড়ো বুলি জানিব পৰা গৈছে। তেওঁৰ পৰা এটা 9mm পিষ্টল, 2 জাই গুলী আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এইটো আপোনাৰ 166 টেৰিটৰিয়েল আৰ্মি আৰু 12 আছাম ৰাইফলছ তেখেতসকলৰ এটা ইনপুট আছিল। ইনপুটটোত বেছ কৰি এটা অপাৰেশ্যন কণ্ডাক্ট কৰা হয়। চুকীয়া পথাৰৰ পৰা এজন ব্যক্তিক আটক কৰা হয়। তেখেতৰ পজিশ্যনৰ পৰা এটা 9mm পিষ্টল, 2টা লাইভ এমিনিশ্যন আৰু এটা মোবাইল হেণ্ডছেট বন্ধ পোৱা হৈছে। এই ল'ৰাজন আগতে আপোনাৰ এটা ডেকৈতি কেছতো ইনভল্ভ আছিলে। অলৰেডি কেছ নম্বৰ 19/21। সেইটো আপোনালোকে জানে যোৱাবাৰ যিটো পেট্ৰল পাম্পত ঘটনাটো হৈছিল তাতো তেতিয়াও তাহাঁতৰ পৰা 2টা পিষ্টল পোৱা গৈছিল। বৰ্তমান ইণ্টাৰগেশ্যন চলি আছে। বাইকখিনি আপোনাৰ পিছতে চুকীয়া পথাৰ 12 আছাম ৰাইফলছ 166 টেৰিটৰিয়েল আৰ্মি। নামটো হৈছে আপোনাৰ নৱকান্ত বড়ো, ঘৰ আপোনাৰ জয়াপথাৰ, 3 নং জয়াপথাৰ, উৰিয়ামঘাটৰ এৰিয়াত। ইণ্টাৰগেশ্যন কৰি থকা হৈছে। এতিয়া ডিটেইলছখিনি এতিয়া ক'ব পৰা নাযাব। বৰপথাৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।